আমি সকলোৱে জানো যে এগৰাকী মহিলাই গৰ্ভাৱস্থাৰ সময়ত বহুতো ধৰণৰ ফল-মূল খাব লাগে কিয়নো ফল-মূল খালে আমাৰ শৰীৰৰ কাৰণে বহুতখিনি ভাল গতিকে আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যে ফল-মূল কোনকেইটা ফল-মূল আমি গৰ্ভাৱস্থাত খাব লাগে আৰু কোনকেইটা ফল-মূল আমি গৰ্ভাৱস্থাত খাব নালাগে গৰ্ভাৱস্থাত নৰমালি আমি সকলোবোৰ ফল-মূলে বেছিভাগ ফল-মূল খাব পাৰো কিন্তু তাৰে ভিতৰত মই এনেকুৱা 7টা ফল-মূলৰ নাম কম যোনকেইটা ফল-মূল বহুত বেছি লাভদায়ক হয় আহক ভিডিওটো স্টাৰ্ট কৰো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক কৈ থওঁ যদি আপোনালোকে ভিডিওটো অলপমান হলো আপোনালোকৰ লাভ হৈছে ভিডিওটোৰ পৰা তেন্তে প্লিজ ভিডিওটো লাইক কৰিব আৰু আপোনালোকৰ যদি কোনোবা এনে ধৰণৰ প্ৰেগনেন্সি লেডি আছে তেন্তে তেওঁলৈ শেয়াৰ কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব পইচা নালাগে ফ্ৰীলি সাবস্ক্ৰাইব কৰিব পাৰিব প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ আগলৈ মই এনেকুৱা কিছুমান ভিডিও লৈ আহি আছো প্ৰেগনেন্সিৰ ওপৰত আৰু লগতে মই বেবি কেয়াৰৰ ওপৰতো এই চেনেলটো ভিডিও দি আছো কিয়নো মোৰ বেবি আছে 15 মহিয়া তো মই কেনেকৈ ডেলিভাৰীৰ পৰা বেবিক ডাঙৰ কৰিলো কি খোৱালো কি নাই খোৱা কেনে ধৰণৰ স্টেপ বাই স্টেপ কি হৈ গৈ আছে সকলোখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম প্ৰথমতে মই প্ৰেগনেন্সি ৰিলেটেড খিনি প্ৰথম দিলো তাৰ পাছত বেবি কেয়াৰ দি আছো গতিকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব আহক ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে কওঁ কোনটো ফল লাভদায়ক হয় কোনখিনি ফল খালে লাভদায়ক বেছি লাভদায়ক হয় এক নম্বৰতে আহিলে কিৱি কিৱিত বহুত পৰিমাণে ভৰপুৰ পৰিমাণে পোৱা যায় ফলিক এসিড কিয়নো আমাৰ প্ৰেগনেন্সিৰ সময়ত ফলিক এসিডৰ বহুত প্ৰয়োজন হয় গতিকে কিৱি এনেকুৱা এটা ফল হয় যিটো প্ৰেগনেন্সিৰ সময়ত খোৱাটো বহুত প্ৰয়োজনীয় আপোনালোকে কিৱি খাব পাৰে 2 নম্বৰতে আহিলে আম এনেকুৱা এটা ফল হয় আমক কয় ফলৰ ৰজা গতিকে আমত আইৰন পটাছিয়াম মিনাৰেল ক্যালসিয়াম সকলোখিনি পোৱা যায় গতিকে আম প্ৰেগনেন্সি টাইমত খোৱাটো প্ৰয়োজনীয় হয় বহুত এনেকুৱা এটা মিথ আছে যে মিছা কথা এটাও আছে যে আম খালে আমৰ মানে কয় যে তাচিকটো গৰম হয় আম এটা গৰম ফল বুলি কোৱা হয় যেটো বেছি পৰিমাণে খাব নালাগে হয় ডেইলি আপুনি এটা বা দুটা আম খোৱাটো কোনো হেৰি নহয় একো বেয়া নহয় আপোনালোকে আৰামেৰে আম খাব পাৰে কিন্তু আম খোৱাটো বহুত প্ৰয়োজনীয় হয় 3 নম্বৰতে আহিলে কমলাত ভৰপুৰ মাত্ৰাত ভিটামিন সি থাকে এটো সকলোৱে জানে আৰু ভিটামিন সি প্ৰেগনেন্সি কিমান প্ৰয়োজনীয় এটো কথা মই কওঁ কিয়নো আমাৰ ভিটামিন সি এই কাৰণে প্ৰয়োজনীয় হয় প্ৰেগনেন্সিৰ সময়ত আমাৰ হিমোগ্লোবিন কমি যায় আৰু হিমোগ্লোবিনটো বঢ়াবৰ কাৰণে হিমোগ্লোবিন বেবিৰ কাৰণে কিমান প্ৰয়োজনীয় হয় আৰু হেতু বঢ়াবৰ কাৰণে আৰু হিমোগ্লোবিনৰ মাত্ৰা একদম সুন্দৰভাৱে থাকিবৰ কাৰণে ভালকে থাকিবৰ কাৰণে আমাক ভিটামিন সি প্ৰয়োজন হয় গতিকে কমলা খাবলৈ আপোনালোকে নাপাহৰিব তাৰ পাছতে আহি গল আপেলতো জানেই বহুত পৰিমাণে ফাইবাৰ থাকে আৰু আপেল খোৱাটো নৰমেল মানুহৰ কাৰণে উপকাৰী যেতিয়া এই প্ৰেগনেন্সি সময়তো আপেল খাব লাগে আৰু এনেকুৱা হয় কিছুমান বেবিৰ এলাৰ্জি এस्थমা এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম আহিব পাৰে সেইবোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আপেল খোৱাটো প্ৰয়োজনীয় তাৰ পাছতে আহিলে মধুৰি এনেকুৱা এটা ফল হয় যিটোৱে আমাৰ প্ৰেগনেন্সিৰ সময়ত এনিমিয়া হোৱাৰ পৰা বচায় এনিমিয়া হোৱাটো বহুত হ'ব পাৰে প্ৰেগনেন্সিৰ সময়ত বহুতৰে হয় গতিকে আমি যদি সদায় এটা হলো মধুৰি খাওঁ তেনেহলে হেতু এই 9 মাহত সেই বস্তুটো নহব তেনেদৰে নাচপতিও এটা এনেকুৱা ফল হল যোনটোৱে এনিমিয়াৰ পৰা বচায় গতিকে এইগিটা ফল আপোনালোকে সদায় যদি নিজৰ ডায়েটত ৰাখে ডায়েটত আপোনালোকৰ খোৱাৰ লিষ্টত সদায় এবিধ হলো এটা ফল হলো তেনেদৰে 5টা ফলো যদি আপোনালোকে ফলো কৰে তেন্তে প্ৰেগনেন্সি আপোনালোকৰ ধুনীয়াকে যাব বুলি আশা কৰিব পাৰি তাৰ পাছতে হৈ গল যে প্ৰেগনেন্সিৰ সময়ত আমি কি ফল খাব নালাগে প্ৰেগনেন্সিৰ সময়ত কি ফল খাব নালাগে বুলি ক'বলৈ গ'লে প্ৰথম ফলটোৱে হৈ গল কেঁচা অমিতা এই কাৰণে খাব নালাগে কেঁচা অমিতাই গৰ্ভ নাশ কৰিব পাৰে গতিকে কেঁচা অমিতাটো একেবাৰে খাব নালাগে 2 নম্বৰতে আহি গল আনাৰসটো কিয় খাব নালাগে ৰিচাৰ্জ কৰা ৰিপৰ্টছবোৰৰ মতে আনাৰস খালে সোনকালে যোনটো প্ৰিমেচিউৰ ডেলিভাৰী বুলি কয় প্ৰিমেচিউৰ ডেলিভাৰী হোৱাৰ চান্সেস
থাকে গতিকে আনাৰস খাব নালাগে আৰু 3 নম্বৰতে হৈ গ'ল আঙুৰ খাব নালাগে কিয়নো আঙুৰ খালে ভ্ৰূণৰ যোনটো ব্লাড সাৰ্কেল হয় ব্লাড ফ্লো হয় সেই ফ্লোটো হোৱাত বাধা দিয়ে গতিকে আঙুৰ খাব নালাগে বুলি কয় যদি আপোনাৰ খাব মন গৈছে এটা আঙুৰ খাইছে দিনটোত তেন্তে একো নাই এটা বা দুটা খাইছে কিন্তু বেছি আঙুৰ নাখাব কাৰণ ভ্ৰূণলে আমাৰ সেই সময়খিনিত ব্লাড অহা বহুত প্ৰয়োজনীয় আৰু সেইখিনিতে যদি কেনেবাকে ৰুকাৱট আহি যায় তেন্তে সেইটো বহুত বেয়া কথা হ'ব